বজালিত বিধ্বস্ত প্ৰাথমিক শিক্ষা ব্যৱস্থা জৰাজীৰ্ণ ৰূপত ভৱানীপুৰৰ শ্ৰী শ্ৰী গোপাল এটা প্ৰাথমিক বিদ্যালয়খন ছাত্ৰ ছাত্ৰীৰ বাবে নাই ন্যূনতম সা সুবিধাখিনিও আৰু নাই এটা ৰান্ধনী ঘৰ দুগৰাকী শিক্ষকে পঢ়ুৱাই গৈছে মাত্ৰ 15 জন ছাত্ৰ আৰু বজালিৰ সেইখন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছে বজালি সংবাদদাতা জিন্তুল তালুকদাৰ সেই বিদ্যালয়খন সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে সেই প্ৰতিবেদন আগবঢ়াইছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটা কথা উল্লেখ কৰে যে শিক্ষাৰ মানদণ্ড ভাল হ'ব লাগিব শিক্ষকে ভালদৰে শিক্ষা প্ৰদান কৰিব লাগিব কিন্তু কোনোদিনে এটা কথা উল্লেখ নকৰে যে শিক্ষকসকলে কি ধৰণে কি পৰিৱেশত শিক্ষাদান কৰে বা কি পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে মই এটা আপোনালোকক দৃশ্য দেখুৱাম আজি মই উপস্থিত আছো বজালিৰ পুৰণ ভৱানীপুৰ গাঁৱত আৰু ইয়াত এটা মই আপোনালোকক ঘৰ এটা দেখুৱাব বিচাৰিছো এই ঘৰটো আপোনালোকে কোনো গোহালি বুলি ভুল নকৰিব এইটো হৈছে বজালি শিক্ষা খণ্ডৰ অন্তৰ্গত শ্ৰী শ্ৰী গোপালদেৱ প্ৰাথমিক বিদ্যালয়ৰ এইটো গৃহ আৰু এই গৃহটো আপোনালোকে ভালদৰে লক্ষ্য কৰক ভালদৰে মন কৰক আসলে কেনে ধৰণৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰি থাকিব লগা হৈছে আজি ছাত্ৰ ছাত্ৰীসকলে মই বিদ্যালয়খনৰ ভিতৰলৈ যাবলৈ যত্ন কৰিম ইয়াত যিসকল 2013 চনত এই বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিলে কিন্তু ইয়াৰ কোনো আন্তঃগাঁথনি নাই যথেষ্ট দুৰ্বল আন্তঃগাঁথনি ইয়াত এখন মাত্ৰ চালি আছে আৰু কিছু বেৰ আছে ইয়াত কেনে ধৰণে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণ কৰাইছে বা কি ধৰণৰ শিক্ষা দিছে মই জানিবলৈ আহিম মই প্ৰথম বিদ্যালয়খনৰ ভিতৰৰ দৃশ্য দেখুৱাইছো মই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিতক দেখুৱাবলৈ অনুৰোধ জনাইছো এতিয়া মাত্ৰ কোঠা ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম মানলৈ এই কোঠাটোতে শিক্ষাদান কৰা হয় এই বিদ্যালয়খনত যদিও 15 গৰাকী ছাত্ৰ ছাত্ৰী আছে আজি ইয়াত মাত্ৰ 7 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে মই প্ৰধান শিক্ষক গৰাকী আছে ইয়াত মই তেখেতৰ পৰা কিছু জানিব বিচাৰিম এই কি বিদ্যালয় এইখন শ্ৰী শ্ৰী গোপালদেৱ প্ৰাথমিক বিদ্যালয় আপুনি যদি এইফালে আহে অলপমান সুবিধা হ'ব মই এইফালে আহক এই কি বিদ্যালয় এইখন শ্ৰী শ্ৰী গোপালদেৱ প্ৰাথমিক বিদ্যালয় গোপালদেৱ প্ৰাথমিক বিদ্যালয় কিমানজন ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ এনে এনৰলমেণ্ট আপোনাৰ 15 জন আৰু ক শ্ৰেণীত 5 জন টোটেল 20 জন আজি কিমানজন উপস্থিত আছে 8 জন আৰু 2 জন ক শ্ৰেণীত 3 জন গুচি গৈছে 10 জন ধৰক 20 জন এই যিটো আপোনালোকৰ ঘৰ বিদ্যালয়ৰ যিটো গৃহ এই কেতিয়াৰ পৰা এনেধৰণৰ অৱস্থাত আছে আমি ধৰক আপোনাৰ যেতিয়া নিজে ভেঞ্চাৰী আছিল তেতিয়াৰ পৰা সেনেকৈ আছিল চালিতে আমি হেৰি কৰি আছোঁ প্ৰাদেশিকৰণ কিমান বছৰ হ'ল 13 হৈছে আমাৰ 2013 হৈছে আপোনালোকে আন্তঃগাঁথনি যে আপোনালোকৰ যথেষ্ট বেয়া বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নে নাই জনাইছে কি কয় তেওঁলোকে হ'ব মাৰ্চত হ'ব সেইবিলাক কৈ থাকে আৰু তেওঁলোকৰ ওপৰতো আমি ক'ব নোৱাৰোঁ আমি আবেদনহে কৰিব পাৰোঁ মানে কোনো ধৰণৰ গুৰুত্ব নাথাকে কেনেধৰণৰ অসুবিধা হয় এই যিটো গৃহত